Hello guys, welcome to my YouTube channel. So আজি মই আছো আমাৰ ঘৰত. So এতিয়া ৰাতিপুৱা 7 বাজিছে. So আজি হল আমাৰ ছোৱালীজনীৰ বাৰ্থডে. তাৰ কাৰণে ঘৰলৈ আহিছো. তাই যেহেতু মামাহঁতৰ ঘৰতে থাকে, তাৰ বাবে ইয়াতে বাৰ্থডেটো সেলিব্ৰেশন কৰিম বুলি আহিছো. So বাৰ্থডে উপলক্ষে পূজা এভাগ কৰিম বুলি ভাবিছো. বছৰি পূজা যা যোগাৰ কৰি আছো. So চাই থাকক আজি দিনটো আমি কেনেকৈ পাৰ কৰোঁ, কেনেকৈ বাৰ্থডে উদযাপন কৰোঁ ছোৱালীজনী। আপোনালোকে ভালদৰে চাই থাকক, কেনেকৈ এনজয় কৰোঁ, কেনেকৈ পূজা কৰোঁ, কেনেকৈ বাৰ্থডে কৰোঁ। এয়া মাইনাই বেলুন ফুকাই আছে, এইপিনে পূজাৰ যোগাৰ হৈ আছে। পূজা আৰম্ভ হ'ব, পূজাৰ যোগাৰ হৈ আছে এইফালে। আৰু ইপিনে মাইনাহঁতে বেলুন ফুলাই আছে, সজাব সেহাতে। চাওক এইবিলাক সজাই আছে মাইনাহঁতে। এতিয়া পূজা আৰম্ভ হ'ব। চ' মই ওলাই ৰেডি হ'লোঁ পূজাৰ বাবে। পূজাত বহিব লাগিব মই। চ' দিনটো লঘনে আছোঁ, একো খোৱা নাই যোৱাকালি ৰাতিৰ পৰা। এতিয়া পূজা আৰম্ভ। চ' এতিয়া নাম ধৰি আছে, পূজা শেষ হ'ল। মই পূজাৰ পৰা উঠিলোঁ। পূজা কৰি থকাখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ ভিডিঅ' বনোৱা মানুহ নাই, চবে কামত ব্যস্ত হৈ আছে। আৰু মই পূজাত যিহেতু বহিছোঁ, কেনেকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, পূজাখিনি দেখুৱাব নোৱাৰিলোঁ। আচলতে এইবাৰ বাৰ্থডে ৰাতিপুৱাই পাতিছোঁ, কাৰণ পূজা এভাগ কৰিম বুলি বহুত দিন আগৰ পৰা ভাবি আছিলোঁ। সেইবাবে মাইনাৰ বাৰ্থডেৰ দিনাখনে পূজাটো কৰি দিলোঁ। সুবচনী পূজা বুলি কয় আমাৰ এইপিনে। আপোনালোকৰ ক'ত কি কয় নাজানো, আপোনালোকৰ সেইপিনে কৰে নে নাই সেইটোও নাজানো। আমাৰ গোৱালপাৰা ছাইডত এইটো পূজা হয়, সুবচনী পূজা বুলি কয়। চ' পূজাটো ৰাতিপুৱাই শেষ হয়, তাৰপিছত অকণমান নাম ধৰে। নাম ধৰাৰ পিছত পূজা শেষ হৈ যায়। এইটো পূজাত আচলতে লঘনে থাকিব লাগে, একো খাব নোৱাৰি। ৰাতিৰ পৰা লঘনে থাকিব লাগে, আৰু পূজা শেষ নোহোৱালৈকে একো খাব নোৱাৰি, চাহ পানী একো খাব নোৱাৰি। চ' মই এতিয়ালৈকে একো খোৱা নাই। যেতিয়া নামখিনি শেষ হ'ব তাৰপিছত খাব পাৰিম। এতিয়া নামখিনি শেষ হ'ব আৰু দুটামান নাম গালে নামটো শেষ হৈ যাব। চ' পূজাটো কৰি উঠিলোঁ যেতিয়া, এতিয়া মানুহবিলাকৰ কাৰণে খোৱাৰ যোগাৰ কৰোঁ। এইপিনে মাইনাহঁতে বেলুন চেলুন ফুলাই সজাই মেলি ৰেডি কৰি আছে, আপোনালোকক দেখুৱাই আছোঁ। এয়া মাইনাহঁতে বেলুন চেলুন সজাই ৰেডি কৰি দিছে, একদম কেক কাটিবৰ বাবে তাই বহুত এক্সাইটেড হৈ আছে। চ' সেইবাবে তাই নিজে এইবিলাক সজাইছে, এটা লগৰ লগত সজাই দিছে। এইপিনে খোৱাৰ যোগাৰ কৰি আছে জেঠীমাই, এইপিনে মিষ্টাৰে ভাত বনাই আছে। এইটো মোৰ খুৰীমা হয়, ইহঁতে ভাতৰ যোগাৰ কৰি আছে। পূজা হ'ল, এতিয়া কাটিম আমি কেক। চাই থাকোঁ আপোনালোকে, এতিয়া কেক কাটিম। নাম ধৰি আছে, চ' আমি এতিয়া কেক কাটিবলৈ যাওঁ। চাই থাকক আপোনালোকে। এয়া চাওক, মোৰ বেটি কেক কাটিবৰ বাবে ৰেডি হৈ আছে, কেক চেক আগত লৈ আছে। তাই পুৰা এক্সাইটেড হৈ আছে একদম, কেকটো কেতিয়া কাটিব পাৰিম ভাবি আছে। চ' তাই একদম ৰেডি হৈ আছে কেক কাটিবৰ বাবে। ইপিনে চবে আহি গ'ল কেক কাটিবৰ বাবে। চাই কেক কাটিব এতিয়া, পুৰা এক্সাইটেড একদম, মানে কেকটো কাটিব পালে হয় আৰু এনেকুৱা ভাবি আছে তাই। চ' মই কেণ্ডেল চেণ্ডেলবিলাক জ্বলাই দিওঁ। সৰু ল'ৰা ছোৱালীৰ এইটোৱে আৰু, মানে বাৰ্থডে হ'লে সিহঁতে একো নাজানে, খালি কেকটো কাটিব লাগে, সিহঁতৰ সেইটোৱে ফূৰ্তি আৰু। কেক কটাটোৱে সিহঁতৰ ফূৰ্তি। চ' মই ৰেডি কৰি দিওঁ তাইক কেকটো কাটিবলৈ।
কেক কটা পৰ্ব শেষ হ'ল এতিয়া চাহ পানী দিওঁ মানুহবিলাকক কেক কটা শেষ হৈ গ'ল এতিয়া সকলোকে চাহ পানী দিওঁ তাৰপিছত প্ৰসাদ খাই এয়া চাহ খাই আছে চব সকলোৱে চাহ খাই আছে এটা কথা হ'ল মানে বাৰ্থডেটো চেলিব্ৰেশ্যন কৰাৰ পিছত আৰু ভিডিঅ' বনোৱা নহ'ল মানে ভিডিঅ' বনাবলৈ টাইমে নাপালোঁ ভাত পানী খোৱা এইবিলাক উঠাব নোৱাৰিলোঁ ইমান বিজি হৈ গ'লোঁ মানে ভিডিঅ' বনোৱা আৰু টাইমে নহ'ল ভিডিঅ' যিহেতু মই অকলে বনাই আছিলোঁ আৰু এনেকুৱা হৈছে তাৰমানে সেইদিনাখন লাইনো নাছিল মোবাইলটো চাৰ্জত লগাব পৰা নাছিলোঁ চ' মোবাইলত চাৰ্জ নাছিল তাৰ বাবে কেক কটাৰ পিছত আৰু মোবাইলটোত চাৰ্জ নোহোৱা হৈ গ'ল তাৰ বাবে বাকীখিনি ভিডিঅ' উঠাব নোৱাৰিলোঁ ভাত খোৱা ভিডিঅ'খিনি উঠাব নোৱাৰিলোঁ আৰু ৰাতিলৈ বহুত মানুহ হ'ল মানুহবিলাকক সমাধান কৰাতে আৰু ক'ত ভিডিঅ' বনাই থাকিম ভিডিঅ' বনাবলৈ টাইম নহ'ল চ' যিখিনি দিছোঁ সেইখিনি আপোনালোকে চাই ল'ব মানে কি ক'ম আৰু ইমানখিনি ভিডিঅ' অকলে বনোৱাটো সম্ভৱ নহয় এজন বনোৱা মানুহ থাকিলে ভাল যিহেতু মই অকলে বনাওঁ ভিডিঅ'য়ে বনাম নে কামে কৰিম এনেকুৱা অৱস্থা হৈ গৈছে